হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া আমি এই দাদাহঁতৰ ঘৰৰ পৰা এঠাইত ফুৰিব গৈ আছোঁ। জগন্নাথ মন্দিৰ আছে ওচৰতে। মই ডিব্ৰুগড়ত আছোঁ। ডিব্ৰুগড়ত এই দাদাহঁতৰ তাতে আছিলোঁ। দাদাহঁতক দেখুৱাম বাৰু অকণমান দেৰিকৈ। এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ ডিব্ৰুগড়। আমি য'ত আছোঁ ইয়াৰ পৰা মোটামুটি 5-6 কিলোমিটাৰ যাব লাগিব মন্দিৰলৈকে। মন্দিৰত কেনেকৈ ক'ত যাওঁ সেইটো আপোনালোকক দেখুৱাই আছোঁ। চাই থাককচোন। এইটো হৈছে দাদাহঁতৰ ঘৰ। ইয়াত আছোঁ আমি। এই ভাইটি যাব আমাৰ লগত। আমি এনেকৈ 5-6 জন যাম বাৰু মন্দিৰলৈকে। মন্দিৰত এইফালে আমাৰ মাইনা এজনী আছে, দাদাহঁতৰ মাইনা এজনী। তোমাৰ নামটো কৈ দিয়া এবাৰ। নমস্কাৰ, মাই নেম ইজ জিজ্ঞাসী বৰুৱা। আচ্ছা, জিজ্ঞাসী বৰুৱা। ধুনীয়াকৈ পঢ়া শুনা কৰিবা, ভাল লাগিব। ধুনীয়া লাগে ন মাইনাটো, এইটো কিউট মাইনা। আমি ফাইনেলি গাড়ী এখনক ফোন কৰিছিলোঁ। আমাক মানে যিখন গাড়ী আনি দিছিলে সেইখন গাড়ীক আমি ফোন কৰিছোঁ। এই দাদা আহি পালে। দাদাৰ লগত এতিয়া গৈ আছোঁ আমি জগন্নাথ। মই আগতে বহোঁ বাৰু। এই দাদা আছে। দাদা আমি এতিয়া ক'ত যাম? জগন্নাথ মন্দিৰ। ডিব্ৰুগড়ৰ জগন্নাথ মন্দিৰত গৈছোঁ। বলক আৰম্ভ কৰোঁ আমাৰ ৰাইডটো। যেতিয়া আমি গৈ আছোঁ জগন্নাথ, এইফালে আমাৰ পুৰা ষ্টাফ। ফাইনেলি আমি গৈ আছোঁ ডিব্ৰুগড়ৰ জগন্নাথ। এনেকৈ ৰাস্তাত ধুনীয়াকৈ দাদাক ফোন কৰিছিলোঁ। তাৰপিছত ফোন কৰি পেলাই আমি মাতিলোঁ। আমি গৈ আছোঁ। এইটো চাওক। আহি আমি গাড়ী এখন বেলেগ ডেঞ্জাৰ গাড়ী দেখা পাইছোঁ। চাওক না গাড়ী কিবাকৈ চলি আছে আৰু গাড়ী। হৈছে বকুল তিনিআলি, ডিব্ৰুগড়ৰ এইটো বকুল তিনিআলি। আমি এনেকৈ যাম এতিয়া ৰাইট ফালে। এইটো চাওক বকুল তিনিআলি। ফাইনেলি আমি জগন্নাথ পালোঁ আহি। এইটো চাওক জগন্নাথ টেম্পল। আমাৰ কাষতে জগন্নাথ টেম্পল। আমি এতিয়া ভিতৰলৈকে সোমাই যাম। মোৰ লোকেইজনো আহিছে ধুনীয়াকৈ। এতিয়া আমি জগন্নাথ টেম্পলৰ ভিতৰলৈকে সোমাই যাম। এইটো চাওক জগন্নাথ টেম্পল। বাহিৰৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ। বাহিৰৰ পৰা এইটো দৃশ্য। এতিয়া আমি ভিতৰলৈকে যাওঁ। তেনেকৈ ধূপ চাকি তাকি লৈ লওঁ অকণমান। ধূপ চাকি লৈ পেলাই আপোনালোকক ভিতৰৰ পৰা দেখুৱাব দি আছোঁ। যদি ভিডিঅ' যদি কৰিব দিয়ে তেনেকৈ ভিডিঅ' কৰি আছোঁ। আৰু ভিতৰত গৈ পেলাই ভিডিঅ' কৰিম। সেইটো চাওক বাহিৰৰ। এইটো হৈছে বাহিৰৰ দৃশ্য। সেনেকুৱা কি ধুনীয়া এটা পৰিৱেশ। এইটো চাওক। এইফালে মই আহিছোঁ আৰু মোৰ লগৰ কেইজনো আহিছে ধুনীয়াকৈ। আৰু ইয়াত আহিম বুলি ভবা নাছিলোঁ একচুৱেলি। যিহেতু ইমান দূৰ আহিছোঁ যিহেতু আমি এবাৰ মন্দিৰ দৰ্শন কৰি যাওঁ। সেইটো ভিতৰত আমি এনেকৈ ধুনীয়াকৈ এনেকৈ ধূপ চাকি তাকি লৈ ল'লোঁ। বাইদেউ ধুনীয়াকৈ আমাক ৰেডি কৰি দি আছে। বাইদেউ আপোনাৰ নামটো? আচ্ছা, পৰ্মিলা তাঁতী ইয়াৰে হয়। এনেকৈ ধুনীয়াকৈ এনেকুৱা সৰু সুৰাকৈ বিজনেছ চলাই আছে। আৰু তেনেকৈ আমি ইয়াৰ পৰা এনেকৈ থালি এখন লৈ লৈছোঁ। এইফালে শিৱদাহঁতেও এনেকৈ লৈ ল'লে। এতিয়া আমি যাম জগন্নাথ মন্দিৰৰ ভিতৰলৈকে। গাইজ এইটো চাওক ধুনীয়াকৈ এনেকৈ চাকি তাকি লৈ লৈছোঁ। এতিয়া আমি ভিতৰলৈকে প্ৰৱেশন কৰি আছোঁ। এইটো চাওক ইয়াৰ লুকছ। এইটো চাওক। আমি বাৰু দেখুৱাম আপোনালোকক গোটেইখিনি। এইটো হৈছে ডিব্ৰুগড় স্থিত আপোনাৰ জগন্নাথ হয়। ধুনীয়াকৈ আমি চাকি তাকি জ্বলাই লওঁ। চাকি তাকি ইয়াত ক'ত দিব পাৰি সেইটো চাই লওঁ বাৰু। চাকি তাকি ধুনীয়াকৈ জ্বলাই লওঁ। তাৰপিছত আপোনালোকক সবিশেষ দেখুৱাই আছোঁ। এইফালে যাম বাৰু। এইফালে মেইন মন্দিৰটো হৈছে এইটো জগন্নাথৰ। তাতো যাম আমি। ধুনীয়াকৈ চাকি তাকি জ্বলাই লওঁ। তাৰপিছত এনেকৈ চাওক মানুহবিলাকে এনেকৈ চাকি তাকি জ্বলাই আছে ধুনীয়াকৈ। আমি অকণমান দেৰিকৈ জ্বলাওঁ। ধুনীয়াকৈ চাকি তাকিখিনি জ্বলাই দিওঁ। তাৰপিছত আপোনালোকক আমাৰ ধুনীয়াকৈ পূজা চূজা হৈ গ'ল। এতিয়া আমি মেইন মন্দিৰলৈকে যাম। এইটো চাওক আমি এতিয়া ওপৰলৈকে উঠি গৈ আছোঁ বাৰু। তাত গৈ আপোনালোকক দেখুৱাই আছোঁ কি আছে কি নাই। মই বাৰু আজি ফাৰ্ষ্ট টাইম আহিছোঁ। ডিব্ৰুগড় হয় যিহেতু ওচৰৰে হয়। ইয়াত ডিব্ৰুগড়ত আহিছিলোঁ কিবা এটা বিশেষ কামত। চ' আমি ইয়াত এবাৰ মন্দিৰ দৰ্শন কৰি যাওঁ বুলি আহিলোঁ বাৰু। সেইটো চাওক কি ধুনীয়া এটা পৰিৱেশ হয়। এতিয়া আমি ওপৰলৈকে উঠি আহি আছোঁ। এইটো চাওক না গাইজ, কি ধুনীয়া পৰিৱেশ। মানে ভিতৰত ভিডিঅ' চিডিঅ' তেনেকৈ কৰিব নিদিয়ে। তথাপিও মই মানে ইয়াৰ পৰাই বাৰু বাহিৰত যিখিনি পাৰি ভিডিঅ' কৰি দিছোঁ। আপোনালোকক দেখুৱাই আছোঁ। বাহিৰত আমি চাৰিওফালে গৈ আছোঁ। ক'ত কি আছে কি নাই সেইখিনি আপোনালোকক দেখুৱাই আছোঁ। আপোনালোক আহক ধুনীয়াকৈ। যদিও জগন্নাথ পুৰী যাব নোৱাৰে ইয়াত হ'লেও আহক। সেইটো চাওক কি ধুনীয়া। সেইফালে চাওক এইবিলাক जगन्नाथपुरी का ये टेम्पल। अभी इधर से भी है। इधर से पूरा वो এইটো চাওক কি ধুনীয়া পৰিৱেশ। আমি মন্দিৰৰ ভিতৰত গৈ আছোঁ। এইটো চাওক মন্দিৰৰ ভিতৰৰ দৃশ্যটো।
মন্দিৰটোৰ পৰা এতিয়া ওলাই আহিছোঁ। এতিয়া আপোনালোকক দেখুৱাই আছোঁ কাষত থকা এইবিলাক সৰু সৰু টেম্পলবিলাক। এতিয়া আমি তাত গৈ আছোঁ বাৰু, এনেকৈ গৈ দেখুৱাই আছোঁ। আপোনালোকো আহক। ডিব্ৰুগড়তে স্থিত। ডিব্ৰুগড়ৰ পৰা বেছি দূৰ নহয় বাৰু এইখিনি। ডিব্ৰুগড় স্থানৰ পৰা ওচৰে হয়। আপোনালোকো আহক। ইফালে আছে এইটো এটা টেম্পল, এইটো চাওক কি ধুনীয়া এটা পৰিৱেশ, কি ধুনীয়া শান্তিময় পৰিৱেশ চাওকচোন। এইটো হৈছে মেইন মন্দিৰ, মেইন জগন্নাথ মন্দিৰ হৈছে এইটো। গাইজ ধুনীয়াকৈ সেইটো টেম্পলতো আমি সেৱা কৰি ল'লোঁ। এতিয়া আমি নেক্সট টেম্পল দেখাই আছোঁ। ইয়াত মানে এনেকৈ সৰু সৰু টেম্পলবিলাক এনেকৈ ঠাইতে আছে আৰু সেইবিলাক এনেকৈ সজাই থোৱা হৈছে। ইয়াত বিশেষ বিশেষ মূৰ্তিবিলাকো আছে। এইটো চাওক, এনেকৈ যাব পাৰি। ইফালেও আছে টেম্পল, ইফালে পিছফালে আছে। মানে ইয়াত চব ভগৱানৰে একোটা অংশ আৰু ইয়াৰ। এইটো চাওক, ইয়াৰ পৰা পৰিৱেশটো এনেকুৱা। এইটোৱে জগন্নাথ ডিব্ৰুগড়। এইটো চাওক, আমি ধুনীয়াকৈ মন্দিৰ দৰ্শন কৰিলোঁ। গোটেইকেইটা মন্দিৰ গ'লোঁ। এইটো ইয়াত চাওকচোন কি ধুনীয়াকৈ এনেকৈ সজাই থৈ দিয়া হৈছে। ইয়াত চাওকচোন ইয়াৰ ডেক'ৰেশ্যনটো, এইটো চাওক। এনেকৈ বহুতকেইটা অংশ ইয়াত আছে। ইয়াত মোটামুটি 6-7টামান সৰু সৰু টেম্পল তেনেকৈ আছে। গোটেইকেইটা ভগৱানৰে ইয়াত অংশ আছে। এইবিলাক চাওক কি ধুনীয়াকৈ ইয়াত মন্দিৰবিলাক এনেকৈ সজাই থৈ দিয়া হৈছে। চাওক, আমি ধুনীয়াকৈ পূজা চূজা কৰি ল'লোঁ। এতিয়া ইয়াৰ পৰা যাওঁ। কালি আকৌ এটা কাম আছে আমাৰ, সেইটো কামো কৰিব লাগিব। যিহেতু আমাৰ গাড়ীখনো বাহিৰত ৰখি আছে। বেছি দেৰি আৰু নকৰোঁ ইয়াত। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকেও চাওক, আৰু যদি পাৰে আপোনালোক আহক, ইয়াত ধুনীয়া লাগিব। এইটো চাওক কি ধুনীয়া, এতিয়া লাইট চাইট এনেকৈ লগাই দিছে। এইটো চাওক। গাইজ ফাইনেলি আমি মন্দিৰটো আপোনালোকক দেখুৱালোঁ। ডিব্ৰুগড় স্থিত জগন্নাথ মন্দিৰ। মই যিহেতু আপোনালোকক আগতেও দেখুৱাইছিলোঁ, জগন্নাথপুৰীত গৈছিলোঁ যিহেতু, সেইটো ভিডিঅ' আপোনালোকে চাইছে। আজি ডিব্ৰুগড় স্থিত এইটো জগন্নাথ মন্দিৰত আহিছিলোঁ। গোটেইখিনি ভিডিঅ' আপোনালোকক বনাই দিছোঁ। গোটেইকেইটা মন্দিৰেই দেখুৱাইছোঁ। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ গোটেইখিনি কৰি দিব। আৰু আপোনালোকো আহক। এইটো চাওক কি ধুনীয়া পৰিৱেশ। এতিয়াতো সন্ধিয়া হৈছে, লাইট চাইট ধুনীয়াকৈ লগাই দিছে। আমি বাৰু অকণমান দেৰি হ'ল, এতিয়া যাবই ওলালোঁ ইয়াৰ পৰা, কাৰণ গাড়ীখনো যিহেতু ৰখি আছে। আমি ইয়াৰ পৰা ওলাই গৈ আপোনালোকক দেখুৱাই আছোঁ। কালি বিশেষ এটা কামৰ কাৰণে আমি আহিছিলোঁ, গতিকে আকৌ অহাকালি লগ পাম। বাই বাই।